everyone. আপোনালোকে সবাই ভালে আছে নে? আশা কৰো সবাই ভালে আছে। আজি আছে 15 আগষ্ট। আজি হৈছে 15 আগষ্ট আৰু আমি আছো কাটৰাতে আৰু আজি বতৰটো খুব বেছি নিয়ৰ মানে কি কুঁৱলী পৰি আছে আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। হ্যাপি ইন্ডিপেন্ডেন্স ডে কৈ দে। হ্যাপি ইন্ডিপেন্ডেন্স ডে আৰু ইয়াত সবতে একদম পুৰা ফ্লেগ লগাই লগাই থৈ দিছে দেখুৱাম আৰু গোটেই ৱেডাৰটো চাওক আৰু অটো চটোবোৰ সবতে পুৰা ফ্লেগ লগাই থোৱা আছে। ৱেডাৰটো পুৰা আজি কুঁৱলী মাৰি আছে, বহুত ঠাণ্ডা আৰু আমি এতিয়া অলপমান ওলাই আহি আছোঁ আৰু দেখুৱাম সবতে ফ্লেগ হোষ্টিং কৰা আছে। ইয়াতে দোকান পোহাৰ সকলোতে গৈ আছোঁ আৰু আজি ৱেডাৰটো ধৰিব পাৰিছে চাই এয়া তেওঁ ফ্লেগ হোষ্টিং কৰি আছে গাড়ীত সেইজন। আমি ফটো মাৰিলোঁ, ফ্লেগ বিচাৰি কিনিবলৈ নাপালোঁ, ইয়াত ক'ত আছে নাজানো বাৰু আৰু দোকান এখনৰ পৰা লৈ মেলি ফটো মাৰিলোঁ আৰু এতিয়া যাওঁ আমি খানা খাবলৈ হয় নাই। 15 আগষ্ট এইবাৰ ইয়াত আছে প্ৰথম। চবতে ফ্লেগ লগাই থোৱা আছে। আমি দোকান এখনৰ পৰা লৈ মেলিয়ে ফটো মাৰিলোঁ আৰু তাকে এতিয়া গৈ আছোঁ ভাত খাবলৈ। আমি ইয়াত পূৰা বৰষুণ, পূৰা ঠাণ্ডা হৈ আছে। খানাবোৰ এনেকুৱাকৈ দিয়ে। আজি কি চব্জি দিছে? খালি থালি মাগিছে খাইছ, খালি থালি খাই বৈ আমি আকৌ ওলাই আহিছোঁ এতিয়া আকৌ মাৰ্কেটৰ ফালে আৰু এয়া হৈছে ষ্টুডিঅ'। ইয়াতে মানে কাশ্মীৰৰ যিবোৰ ট্ৰেডিশ্যনেল ড্ৰেছ আছে সেইবোৰ পিন্ধি ইয়াতে ফটো মাৰিব পাৰি আৰু ফটোখিনি উলিয়াই দিয়ে মানে অলপ সময় 5-10 মিনিটৰ পিছতে ফটো ইয়াত উলিয়াই দিয়ে আৰু সেয়া মানুহে ফটো মাৰি আছে আৰু তাৰ ছাইডতে আছে ড্ৰাই ফ্ৰুটছৰ দোকান। ইয়াত প্ৰসাদ ড্ৰাই ফ্ৰুটছ বেছি আছে ইয়াতে, ড্ৰাই ফ্ৰুটছৰ দোকান আৰু গৈ থাকোঁ আৰু বতৰটো অলপমান ক'লা ক'লা কৰি আহিছে। ये कितने का है? 70 का। 70 का। কুঁহাটত পিন্ধ বাহঁত নিপিন্ধে ন ল'ৰা মানুহে। वाह इससे छोटा दे दीजिए भैया। বৰষা তোক ভিডিঅ'ত উঠাই দিছোঁ ৰ, মোক দেখো ইসকো। 15 আগষ্ট বুলি আমি মাৰ্কেটৰ পৰা আহি গ'লোঁ আৰু গোটেইবোৰ বজাৰ মানে গিফ্টৰ বজাৰ আৰু এতিয়া আমি চুবুৰীৰ পৰা খাই গৰম চাই আৰু বতৰটো আজি বহুত ঠাণ্ডা। তাকে আমি এতিয়া চাহ খাই লওঁ। আৰু গৈ থাকোঁতে দেখিলোঁ এনেকৈ মেহেন্দি ষ্টাম্প মাৰে যে তেনেকুৱা আছিলে। ময়ো কৰি লওঁ। মেহেন্দি অঁকা নহয় একচুৱেলি, এইটো ষ্টাম্প মাৰি দিয়ে আৰু অলপ ক'লা ক'লা হয়, ধুই দিলে বোলে ৰঙা হৈ যায়। তাকে আগতে সৰুতে শিৱৰাত্ৰিত আমাৰ শিৱসাগৰত আঁকিছিলোঁ, মনত আছে আৰু মই এতিয়া পূৰা দাম মৰাত ব্যস্ত। কিমান পৰিব, ক'ত কিমান পৰিছে। কালি ভিডিঅ'টো আমাৰ আৰু কৰা নহ'ল আৰু আজি আমি আহিছোঁ ফটো মাৰিবলৈ ষ্টুডিঅ'ত, মানে ইয়াতে পায় কাশ্মীৰী ড্ৰেছবোৰত হয় নহয় আৰু তাকে আহিছোঁ। এতিয়া বহি আছোঁ ফটো মাৰিবৰ কাৰণে। অঁ আৰু দেখুৱাম বাৰু আপোনালোকক। ইয়াত এইবোৰ ফটো চটো মৰা ইয়াতো এলাউ নাই, মানে নহ'লে আমি মাৰি ল'ম বুলি সিহঁতি এলাউ নকৰে, হ'লেও মানে ভিডিঅ' অকণ কৰিম আৰু।
তুমি চনৰ লগত মাৰিবা চনক লৈ আহিম চনৰ লগত মাৰিবা হ'বা ফটো মাৰি আছোঁ আৰু চবেই এইফালেও মাৰি আছে পাপাহঁতে আৰু এইটোৱে হ'ল কাশ্মীৰ ড্ৰেছ হয় নেকি কাশ্মীৰৰ যিটো মানে ট্ৰেডিশ্যনেল ড্ৰেছ হয় এইটো ভাল লাগিছে ভাল লাগিছে এতিয়া ভাত পানী খাই ওলালোঁ আৰু ইয়াত যিমান কেইদিন থাকিলোঁ আমি অকল এইখন হোটেলতে খালোঁ কাৰণ ইয়াৰ বাহিৰৰ যিবোৰ ফাষ্টফুডৰ মানে বাহিৰত যিবোৰ আছে সেইবোৰ খানা একদম খাব নোৱাৰি বহুত বেছি জ্বলা আৰু ইয়াত মানে ঘৰত খোৱাৰ নিচিনাকৈ ঘৰত মানে খোৱা নিচিনা লাগে আৰু অকণমান হ'লেও বাকী ইয়াত এটা কথাই বেয়া গাড়ী চলোৱাৰ কিন্তু কোনো ৰুল ৰেগুলেশ্যন নাই যেনিয়ে তেনিয়ে লৈ যায়গৈ আৰু মই হোটেলখন দেখাইছোঁ বাৰু ৰ'ব নামটো আছেনো এইখন শৰ্মা ব্ৰেকফাষ্ট বৈষ্ণো ধাবা লাঞ্চ ডিনাৰ চব পায় ইয়াতে আইমানুক মই মেহেন্দি দুজনীকে লগাই দিম মানে কৰোৱাই দিম বুলি কৈছিলোঁ এজনীক কৰোৱাই দিলোঁ আমাৰ গুণগুণ থাকি গ'ল আৰু এতিয়া আমি একবাৰ আকৌ থাকি যোৱা বস্তুবোৰ কিনিলোঁ আৰু ইহঁতৰ দুইজনীকে মই মেহেন্দি অকুৱাই দিম বুলি কৈছিলোঁ আৰু এজনীক আহোঁতে লগোৱাই আনিলোঁ গুণগুণ থাকি গ'ল এতিয়া আকৌ গুণগুণক মই মেহেন্দি লগাবলৈ যাওঁ আৰু আজি আমি যামগৈ ইয়াৰ পৰা যামগৈ মানে 12টামান বজাত ইয়াৰ পৰা ওলাই দিব লাগিব ৰাতি আৰু ৰাতিপুৱা 3টাতে আমাৰ ট্ৰেইন আছে আৰু আজিৰ পৰা কাটৰা বাই বাই আৰু মই আছোঁ এতিয়া এখন দোকানত ইয়াত মানে নেম প্লেট বনায় আৰু যিয়ে লিখিব অকণ ধুনীয়াকৈ লিখি দিয়ে এইবোৰ কাঠত লিখে তাকে এতিয়া লিখাব আহিছোঁ আমি ইহঁতি ৰৈ আছে তাকে মই দেখুৱাম ইমান ধুনীয়াকৈ লিখি থৈছে আপোনালোকক দেখুৱাম চাই লওক তেন্তে আৰু ফাইনেলি এয়া বনাই ল'লোঁ জয় মাতা দি এয়া মজা আৰু এইফালে জয় শ্ৰী কৃষ্ণ এয়া হ'ল শিৱ কুমাৰছ হোম আৰু এয়া চুইট হোমছ মজা মাৰ্কেটখন ঘূৰিলোঁ কিন্তু এইটো একদম মজা বস্তু এটা পাই গ'লোঁ মানে গোটেইখিনি বস্তুৰ ভিতৰত এইটো বস্তু বিৰাট ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ আঁকিছে নহয় মানে পটককৈ হৈ গৈছে তেওঁলোক
মানে এইটো কলাটো যিটো হাতৰ বিদ্যা মানিব লাগিব মানে আমিতো লিখিলে বহুত গোটেই দিনটো লাগি যাব আৰু ইমান ধুনীয়াকৈ লিখিছে ভাল লাগিলে মুঠতে একেবাৰে ভিডিঅ'টো মই এতিয়া ঘৰত পালোহি কালি ৰাতি 12টা বাজিলে ঘৰ পাওঁতে আৰু ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ তাতে কিন্তু কথাটো হ'ল কি আমি সেইদিনাখন যিদিনাখনৰ মই এতিয়া ভিডিঅ'খিনি আছে মোৰ সেইদিনাখনে আমাৰ সেইদিনা ৰাতিপুৱা 3টা বজাত আমাৰ ট্ৰেইন আছিলে আৰু ৰাতি আমি 12টা বজাতে ট্ৰেইন ষ্টেচন যাবলগীয়া হ'ল আহি পাই মেলি বস্তু বাহানি ভৰাই মেলি ভাবিছিলোঁ ধুনীয়াকৈ চবকে দেখাই মেলি ভিডিঅ'টো শেষ কৰিম বুলি কিন্তু সেই সময়তে আকৌ মোৰ গা বেয়া হৈ গ'ল আভোক লাগিব ধৰিলে ভাত পানী একো খাব নোৱাৰিলোঁ ঠাণ্ডা লাগিব ধৰিলে খুব তেনেকৈ আহিলোঁ ট্ৰেইনতো মোৰ বহুত মানে কষ্ট হ'ল আৰু অলপমান গৰমো আছিলে মানে গাটো বেয়াই হৈ থাকিলে ট্ৰেইনত মুঠতে 3 দিন বিস্কুট ORS এইবোৰে খাই আহিলোঁ আহি আকৌ সেই গুৱাহাটীৰ পৰা আহোঁতে জখলাবন্ধাত আহি ভাত খাইছোঁহি বাকী কালি আহি ঘৰ পালোহি ভিডিঅ'টো তাত ভাবিছিলোঁ তাতে এণ্ডিং কৰিম গোটেই মানুহখিনিক দেখাম কিন্তু সেইটো নহ'লগৈ আৰু বাকী এই ভিডিঅ'টো আজি এণ্ডিং কৰিছোঁ কিন্তু 15 আগষ্টৰ পৰা আছে ভিডিঅ'টো তেন্তে এতিয়া ইয়াতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব